নমস্কাৰ আপোনালোক সকলোকে স্বাগতম মোৰ ইউটিউব চেনেল কৃপা ব্লগৰে আজি আপোনালোকৰ মাজত গাঁৱলীয়া ষ্টাইলত বনোৱা বাসন্তী পোলাও ৰেচিপি এটি লৈ আহিছোঁ। তাৰ বাবে এয়া সয়াবিনখিনি কিছু টাইমৰ বাবে ভিজাই থৈ দিলোঁ আৰু দুটা কেঁচা জলকীয়া এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ আৰু দুটা মিডিয়াম সাইজৰ পিঁয়াজ এনেকৈ মিহি মিহিকৈ কাটি ল'লোঁ আৰু এয়া সয়াবিনখিনিও ধুই লৈ ল'লোঁ। এতিয়া কেৰাহীটোত তেল অকণমান গৰম হ'বলৈ দি এখিলা তেজপাত দি কাটি লোৱা পিঁয়াজ জলকীয়াখিনি দি কিছু টাইমৰ বাবে এইখিনি ভাজি লৈ ইয়াতে এতিয়া ধুই থোৱা সয়াবিনখিনি দি দিলোঁ আৰু এইখিনিও এতিয়া কিছু টাইমৰ বাবে ভাজি লৈ ল'লোঁ আৰু ইয়াতে এতিয়া মই দুটা কণী এড কৰি দি এইখিনি অকণমান ভাজি লৈ ইয়াতে এতিয়া পৰিমাণ অনুসৰি নিমখ হালধি আৰু ধনিয়া গুড়ি দি কিছু টাইমৰ বাবে এইখিনি ভাজি ল'ম। আপোনালোকৰ যদি ভাত খাব মন নাথাকে তেতিয়াহ'লে এনেদৰে বাসন্তী পোলাও এবাৰ বনাই খাব পাৰে, খাবলৈও ভাল লাগে আৰু ইয়াতে এতিয়া ভাতখিনি দি দিলোঁ আৰু এইখিনি কিছু টাইমৰ বাবে ভাজি